ভালনে আপোনালোকৰ খবৰ? ভিডিঅ'টো চোৱাৰ আগত ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজি মই কেইটামান কৰ্দৈৰ আচাৰ বনাম। ঘৰত যাওঁতে কেইটামান মই কৰ্দৈ লৈ আনিছিলোঁ, তাকে অকণমান আচাৰ বনাম বুলি আজি ভাবিছোঁ। তাকে আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে দেখাবলৈ চেষ্টা কৰিম। কৰ্দৈ বেছি নহয়, 4-5টা কৰ্দৈ আনিছোঁ। প্ৰথমতে কৰ্দৈখিনি ভালদৰে ধুই ল'ব লাগিব। প্ৰথমতে কৰ্দৈৰ এই শিৰাবিলাক ভালদৰে কাটি ল'ব লাগিব। এতিয়া এইখিনি দীঘল দীঘলকৈ কাটি ল'ব লাগিব। এনেকৈ দীঘল দীঘলকৈ কাটি ল'ব লাগিব। এইখিনি মোৰ কাটা হ'ল গোটেইখিনি। ইয়াত অকণমান হালধি, অকণমান নিমখ, মিহলাই ৰ'দত 2 দিনমান দিব লাগিব। 2 দিন বা 3 দিন ৰ'দত দি থ'ব লাগিব। এয়া কেৰাহীটো গৰম হ'বলৈ দিছোঁ। কেৰাহীটো গৰম হোৱাৰ পিছত মই মিঠাতেল দিলোঁ। মিঠাতেল এতিয়া অকণমান দিছোঁ। এয়া তেল গৰম হৈছে। ইয়াত মই অকণমান পাঁচফোৰণ পেলাই দিলোঁ। এতিয়া মই ইয়াত কৰ্দৈখিনি দি দিম। এয়া ভালদৰে লৰাই দিম, তেলখিনি যাতে লাগি যায়। এয়া পান মছলাৰ গুড়ি, এয়া ধনিয়াৰ গুড়ি অকণমান দিলোঁ, কিনা ধনিয়া। এয়া ভিনেগাৰ অকণমান দি দিম। এয়া শুকান জলকীয়া। এয়া কৰ্দৈৰ আচাৰ হৈ গ'ল। এইখিনি ঠাণ্ডা হ'লে মই এটা গ্লাছৰ বৈয়ামত ভৰাই থ'ম। মিঠাতেল অকণমান আকৌ বেছিকৈ দিম আৰু মাজে মাজে ৰ'দত দি থাকিলে হ'ল। ভিডিঅ'টো চাই যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ।
এখিলা মান ধনিয়া, অকণমান খাৰ, অকণমান নিমখ, জলকীয়া, কেঁচা জলকীয়া 4টা। আজি মই শুকান মাছৰ চাটনি বনাম বুলি ভাবিছোঁ। মাছখিনি মই অকণমান কেৰাহীত গৰম কৰি লৈছোঁ। ইয়াত নহৰু দিছোঁ। এয়া মিক্সিৰ বাতিটোত মই এতিয়া মাছখিনি দি দিম। এয়া জলকীয়া, কেঁচা জলকীয়া, এয়া অকণমান খাৰ, সোৱাদ অনুযায়ী নিমখ, অকণমান পানী দিব লাগিব। এয়া মাছৰ চাটনি, এয়া মান ধনিয়া, মছন্দৰী আৰু শুকান মাছৰ চাটনি। এয়া শুকান মাছৰ চাটনি ৰেডি হৈ গ'ল।